তো নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি আকৌ এটা ভিডিঅ' লৈ মই মেঘাল দিহিঙীয়া আৰু আপোনালোকে চাই আছে MD ব্লগছ। আৰু এই মই ভিডিঅ'টো কৰিছিলোঁ 2019 চনত। ইয়াতে মোৰ মিউজিক আছিলে, চ' মিউজিকখিনি মই আঁতৰাই দিলোঁ। তো মিউজিকত মানে মোৰ কপিৰাইট লাগি গৈছিলে, চ' সেইটো কাৰণে মই মিউজিকখিনি আঁতৰাই দিলোঁ। মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাওঁ জয় আই অসম। হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম টু মাই আনাডাৰ ব্লগ। আজিৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে MD ব্লগ। বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইখিনিতে বন্ধুসকল মই এটা কথা কৈ থৈ দিওঁ, ইয়াতে মই বেকগ্ৰাউণ্ড মিউজিক দিছিলোঁ আৰু মই ভইচ কভাৰ কৰি আছিলোঁ, মই কথাও কৈ আছিলোঁ। ইয়াতে মই বেকগ্ৰাউণ্ড মিউজিক দিছিলোঁ আৰু মোৰ এই লগৰ দেখিছে, এয়া মোৰ লগৰ আছিলে। তো ইয়াতে মই কিবা কিবি কথা কৈ আছিলোঁ, ভিডিঅ'টো মই আৰম্ভণি কৰিছিলোঁহে। তো ইয়াতে আপোনালোকৰ কাৰণে মই কিবা কিবি ভাল কথাই কৈ আছিলোঁ, কিন্তু মোৰ ইয়াত বেকগ্ৰাউণ্ড মিউজিক আছিলে। চ' বেকগ্ৰাউণ্ড মিউজিক থকাৰ কাৰণে মই সেই ভিডিঅ' সেই কভাৰ কৰিব পৰা নাছিলোঁ মোৰ ভইচখিনি। চ' ইয়াতে মই এতিয়া আপোনালোকক কৈ দিছোঁ লাগিব যেন মাজৰ পৰা মই কিবা কথা কৈ দিলোঁ তেনেকুৱা ধৰণৰ লাগিব, কিন্তু তেনেকুৱা নহয়। বহুত ধুনীয়াকৈ ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ। তো এতিয়া এই পাছৰখিনি আপোনালোকে শুনক। তাতে একো বেকগ্ৰাউণ্ড মিউজিক নাছিলে, চ' মই সেইখিনি কভাৰ কৰা আছে। চ' আপোনালোকে সেইখিনি এনজয় কৰক। পিছফালে বিল্ডিংকেইটা দেখিছে আপোনালোকে, পূৰা নতুন হয় আৰু 1 মাহৰ ভিতৰত কমপ্লিট হ'ব আৰু এমাহৰ ভিতৰতে ইয়াত মানুহ থাকিবলৈ ল'ব। চ' ইয়াত এতিয়ালৈকে মানুহ এজনো নাই। আপোনালোকে দেখিছে, চাওক। আপোনালোকক মই দেখাই আছোঁ ভালকৈ, আপোনালোকে চাই থাকক। এইটো চাওক, কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। আজি ফ্ৰাইডে লিভ, সেইটো কাৰণে আজি অফ হৈ আছে, একো কাম চলা নাই ইয়াত। তো সিমানখিনিয়ে। মোৰ পিছফালেও আপোনালোকে আগফালেও আছে, পিছফালেও আছে, চবফালে বিল্ডিং, কিন্তু এই বিল্ডিংবিলাকত এতিয়া মানুহ নাই। কি বুলি কয়, আৰু 1 মাহৰ ভিতৰত এইবিলাক বনি কমপ্লিট হ'ব। আৰু ক'লোৱে আপোনালোকক, এদিনত এখন দোকান যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ডুবাই, ইউনাইটেড আৰব ইমাৰাটছ, ইয়াত যিমানখিনি যি আছে চব সকলোখিনি মই ঘূৰিবলৈ চেষ্টা কৰিম আৰু সকলোবিলাক বিষয়ে আপোনালোকলৈ মই জনাবলৈ চেষ্টা কৰিম। আৰু ইয়াত মানুহে ভয় কৰে, বহুতে ভয় কৰে, ইয়ালৈ আহিলে মানুহ ফচে। ইয়ালৈ আহি মানুহ কেতিয়াও নফচে। ইয়াত আপোনালোকৰ এটা কথা, ইয়াত আহিবলৈ হ'লে আপোনালোকৰ অলপ হাতত পুঁজি দৰকাৰ, অলপ টকা দৰকাৰ। আৰু যদি কেনেবাকৈ আপোনালোকৰ ইয়াত কোনোবা চিনাকি আছে, কোনোবা নিজৰ আপোন মানুহ আছে, তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ আহিব পাৰে, কোনো টেনশ্যন নাই। আৰু ইয়াত এটাই মেইন কথা, ইয়াত থাকিবলৈ প্ৰতিদিনৰ ভাড়া দিবলগীয়া হয় ইয়াত এদিনত। এতিয়া মোৰ 3 মাহৰ কাৰণে মোৰ ভিজিট ভিজা আছিলে, কিন্তু ইয়াৰ পাছতে মোৰ এতিয়া আপোনালোকৰ 2 বছৰৰ কাৰণে মই ভিজা কৰিম। আৰু সেই ভিজা যিজন মানুহে আপোনাক, যিটো কোম্পেনীয়ে আপোনাক ভিজাখন দিব, ধৰি লওক সেই কোম্পেনীটোৱে পটককৈ মানুহজনক এৰি পঠাব নোৱাৰে। কাৰণ কেলৈ, 2 বছৰৰ কাৰণে যিমানখিনি টকা খৰচ কৰি থ'ব, সেই মানুহজনে যিমানখিনি টকা খৰচ কৰিব 2 বছৰৰ কাৰণে ইয়াত কাম কৰিবলৈ অহা মানুহৰ কাৰণে, তেতিয়াহ'লে ভাবক সেই মানুহজনক ইমান সহজতে যাব দিব জানো? নিদিব। সেইটো কাৰণে ইয়াত আহিলে মানুহ আহিব পাৰে, কিন্তু পটককৈ ঘূৰি যাব নোৱাৰে বুলি কয় কাম কৰিবলৈ আহিলে। মই সেইটো কাৰণে আপোনালোকক বুজাই দিছোঁ যে আজিকালি মানুহবিলাক বহুতে নাজানে ইয়ালৈ আহিলে মানুহ ফচি যায় বুলি কয়। ইয়ালৈ আহিলে মানুহ ফচি নাযায়। কাৰণ কেলৈ, এগ্ৰিমেণ্ট কৰা হয়। কাৰণ ইয়াত আপুনি কাম কৰিবলৈ আহিছে, ময়ো কাম কৰিবলৈ আহিছোঁ। ধৰি লওক, এতিয়া মোৰ যদি আপোনাৰ কোম্পেনীৰ মালিকৰ লগত ভাল, মই 2 সপ্তাহৰ পাছতে মই আকৌ ঘৰলৈ গৈ আকৌ উভতি আহিব পাৰোঁ। ইয়াত কোনো ভয়ৰ কথা নাই। ইয়াত মানুহে এনেই ভয় কৰে, ডুবাইলৈ আহিলে মানুহবোৰক কাম কৰায়, বহুত কষ্ট কৰায়। ইয়াত সেইবোৰ কোনো ৰুল নাই। ইয়াত ভাল, ইয়াত ইমান ধুনীয়াকৈ থাকিব পাৰিব আপুনি, মই ক'লোঁ নহয়, বহুত ধুনীয়াকৈ থাকিব পাৰিব। আৰু কোনোবাই বহুত আছে ডিম'টিভেট কৰে কিছুমান কথাক লৈ। মই অহাৰ আগতো মোক ডিম'টিভেট কৰিছিলে ইয়ালৈ, ডুবাইলৈ অহাৰ কথা। কিন্তু ইয়ালৈ আহিলে আপুনি নিশ্চিন্ত থাকক, আমাৰ ইণ্ডিয়া নহয় এখন, আৰু বেলেগ দেশো নহয়। ডুবাই নিচিনা ভাল দেশ আৰু আপুনি নাপাব। ভাল বহুত ধুনীয়া ৰুল আছে ইয়াত। ইয়াত কোনো ইলিগেল কাম নহয়, কোনো ধৰণৰ আপুনি চিগাৰেট এটাও আপুনি ৰাস্তাত আৰামছে খাব নোৱাৰে। আৰু সিমানে, মদ খাব নোৱাৰে আপুনি য'তে ত'তে, সিমানখিনিয়ে কথা। আৰু যদি ক'ৰবাত আপোনাক মদ খোৱা মানুহে, পুলিচে যদি পায়, ৰাস্তাত যদি পুলিচে আপোনাক পায় মদ খাই থকা, ধৰি লওক মদ খাই অহা, যদি কিবা গম পায়, তেনেহ'লে লগালগ আপোনাৰ ইয়াৰ পইচা 30,000 টকা। ইয়াৰ পইচা 30,000 টকা হ'লে আপুনি ভাবক, আমাৰ তাৰ 1,20,000 টকা। আপুনি লগালগ যদি সেই 1,20,000 টকা আপুনি যদি ইয়াতে দিব পাৰে, ধৰি লওক, তেতিয়াহে আপুনি বাচিব পাৰিব, নহ'লে ডাইৰেক্ট 3 মাহ জেল। ইমানখিনিয়ে কথা। আৰু বহুতো কথা আছে, মই ইয়াৰ বিষয়লৈ আৰু বেলেগ ভিডিঅ' বনাম, আপোনালোকলৈ আগবঢ়াম। আপোনালোকলৈ যিমানখিনি পাৰোঁ মই ইয়াৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম। তো সিমানখিনিয়ে। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেধৰণৰ নতুন ভিডিঅ' মই বনাই থাকিম। এতিয়া বনাব পৰা নাই, কাৰণ বহুত ব্যস্ততাৰ মাজেৰে মই আপোনালোকলৈ এইবিলাক ভিডিঅ' আগবঢ়াইছোঁ। আৰু সিমানে। আৰু তেতিয়াহ'লে আৰু কিবা যদি জানিবলগীয়া কথা থাকে, তলত কমেণ্ট কৰি মোক জনাব। আপোনালোকে কমেণ্ট কৰিব, মই যিমানখিনি পাৰোঁ আপোনালোকৰ ৰিপ্লাই কৰিব মই
চেষ্টা কৰিম। আৰু মই সিমানখিনিয়ে ক'লোঁ, ডুবাইলৈ আহি মানুহ ইয়াত কোনো ফচি নাযায়। ইয়াত যিটো কোম্পানীয়ে এগ্ৰিমেণ্ট কৰে সেই কোম্পানীটোত আপুনি থাকিবই লাগিব মানে থাকিবতো লাগিবই, কাৰণ কেলৈ আপুনি কষ্ট, পিছফালে গাড়ী আহি আছে, ইয়াত গাড়ী আহি থাকিলে অকণমান কষ্ট হয় ভিডিঅ' কৰিবলৈ, খোজকাঢ়ি গৈ থকা মানুহজনৰ কাৰণে প্ৰব্লেম নহয়। ইয়াত নিজেই আপুনি যদি কাৰোবাৰ লগত কাজিয়া লাগিবলৈ যায়, এইখিনি কথা এতিয়াও কৈছোঁ, যদি আপুনি কাৰোবাৰ লগত এনেই মুখে তৰ্কাতৰ্কি হয়, আপুনি কিন্তু তেওঁক হাত লগাব নোৱাৰে। মুখত আপুনি যিয়ে কয়, যিমান বেয়াকৈ কয় চব ক'ব পাৰে, কিন্তু ইয়াত যদি কাৰোবাৰ ওপৰত যদি আপুনি হাত লগায়, আগতীয়াকৈ যদি হাত লগায়, তো আপোনালোকে ধুনীয়াকৈ জেললৈ গুচি যাব লাগিব, সিমানেই কথা। আগতীয়াকৈ কাকো ইয়াত হাত লগাব নোৱাৰে, কোনো কাকো। সেইটো কাৰণে ইয়াত বেছি কাজিয়া নহয়। আৰু নতুন নতুন ভিডিঅ'লৈ মই আপোনালোকলৈ আগবঢ়াম। আৰু ভাগৰো লাগিছে, খোজকাঢ়ি কিমান ঘূৰিম, ৰ'দো পৰিছে, কষ্ট আছে, ৰ'দ পৰি আছে, চকুত কপাল চপাল থুপ খাই গৈছে। তো আজিলৈ বাই বাই, সিমানখিনি। আৰু মই দেখাই আছোঁ, মই মোৰ ৰুমৰ ওচৰলৈ গৈ আছোঁ। আপোনাৰ আগফালে দেখাইছোঁ, মোৰ আগফালে আছে মোৰ ৰুমটো, ইয়াৰ পৰা দেখাইছোঁ অকণমান দূৰৰ পৰা বিল্ডিংটো দেখি পাব। ৰ'ব এইভাগে দেখাইছোঁ, মই ঘূৰি লৈছোঁ। এইফালে চাওক, এইফালে এই বিল্ডিংটো দেখিছে নহয়, মোৰ আঙুলি কোনে যিটো বিল্ডিং আছে সেই বিল্ডিংটোতে মই থাকোঁ। সেই বিল্ডিংটো এতিয়া সেইটোও নতুন হয়, দিনত এখন দোকান বনে আৰু এমাহত এটা ডাঙৰ বিল্ডিং বনে। তো সিমান। তো হেল্ল' গাইজ, মই যিখন দোকানৰ কথা আপোনালোকৰ আগত কৈছিলোঁ, সেই দোকানখনৰ ভিতৰতে মই আছোঁ এতিয়া। আৰু সেই দোকানখন আপোনালোকে দেখিছে, এই দোকানখন আপোনালোকে বিশ্বাস নকৰিব, এৰাতিৰ ভিতৰতে এই দোকানখন বনি ক্লিয়াৰ হৈছে। আৰু ইয়াত চাওক, আপোনালোকে বস্তুবিলাক চাওক, মই দেখাই আছোঁ, আপোনালোকে চাই থাকক। আৰু ইয়াত দামবিলাক মই দেখাম বাৰু, ইয়াত দেখাই আছোঁ মই আপোনালোকক। ই ঠাণ্ডা হৈ আহিছে, ঠাণ্ডা খাই নৰ'ব। স্প্ৰাইট ঠাণ্ডা খাই লওঁ, ইমান গৰমত আহিছোঁ, আপোনালোকক দেখাই আছোঁ মই। এইটো কিমান দাম, ইয়াৰ দাম হৈছে তোমাৰ আঢ়ৈ টকা। 2.5 টকা হ'লে ইণ্ডিয়ান কিমান, 18 টকাকৈ হ'লে হিচাপ কৰক। ইয়াত লৈছে দুটাত এতিয়া 5 টকা, 2.5 টকাকৈ, 5 টকা দুটা। মই দেখাই আছোঁ। আৰু ইয়াত বস্তুবিলাক দাম দেখাই আছোঁ আপোনালোকক, ৰ'ব বস্তুবিলাকৰ দাম দেখাই আছোঁ কিমান। এইটো চাওক, পাউডাৰ 7 টকা। 7 টকা আমাৰ ইণ্ডিয়াত হওক বা আমাৰ অসমত হওক, এইটো 7 টকাত। বিশ্বাস নকৰিব, ইয়াত 7 টকাত পোৱা যায়, কিন্তু 7 টকাটো আপোনাৰ 7 × 18 পূৰণ কৰক, কিমান হয় সিমানেই হ'ব এই পাউডাৰটোৰ দাম। তো ইয়াৰে দামবিলাক মই আপোনালোকক দেখাই দিছোঁ। এইটো চাওক, বাজাজ তেল। আমাৰ ইণ্ডিয়াত যিবিলাক আছে, আমলা চাওক, আমলা ইয়াত পাই যাব। তো ইয়াতে চব আছে, দামবিলাক চাওক আপোনালোকে, দামবিলাক বেছি নহয়। তো ইয়াত 8 গ্ৰাম, 6 গ্ৰাম, 7 গ্ৰাম যে তেনেকৈ দেখিছে। তো 1 গ্ৰামটো আমাৰ ইণ্ডিয়ান সেইটো টাইমত চলি আছিলে 18 টকা। তো এতিয়া অলপ বাঢ়িছে বাৰু। তো আগতে 18 টকা চলি আছিলে 2019 চনত। তো এনেকৈয়ে মই আপোনালোকক দেখাইছোঁ। তো এইটো ভইচ কভাৰ মই এতিয়া কৰি দিছোঁ, কিন্তু আগতে ইয়াত মিউজিক আছিলে। তো আজিলৈ ইমানখিনিয়ে। যদি ভাল লাগিলে চাই লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই এইটো মোৰ নিজৰ বিল্ডিঙৰ ওপৰত এইটো ভিডিঅ' কৰিছিলোঁ, আৰু বাকীখিনি মই মিউজিকখিনি আঁতৰাই দিলোঁ, কাৰণ কেলৈ মোৰ তাত কপিৰাইট আহিছিলে। সেইকাৰণে মোৰ মানে আগৰ চেনেলটোত এই ভিডিঅ'টো অট'মেটিক ডিলিট হৈ গৈছিলে। চ' ইমানখিনি। আৰু যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আমাৰ বিল্ডিঙৰ ওপৰত এচিখিনিক লৈ মই কিবা কৈ আছিলোঁ, কি কৈছিলোঁ মই নিজেও পাহৰি গ'লোঁ, কাৰণ কেলৈ 2019 চনৰ ভিডিঅ' হয়। তো আপোনালোকে ছাপোৰ্ট কৰিব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ঠিক আছে, বাকী ভিডিঅ'বোৰৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে আজিলৈ বাই বাই, জয় আই অসম।